ৰাম ৰাম কৃষ্ণ কৃষ্ণ। প্ৰিয় বন্ধু বান্ধৱীসকল, 10 আগষ্ট মাহৰ পৰা ধনলক্ষ্মীৰ ৰাজযোগ আৰম্ভ হ'ব। সুখ সৌভাগ্যৰে উপচি পৰিব এই 4 ৰাশিৰ জীৱনত। আহকচোন জানো কোন কোন ৰাশিৰ ভাল দিন ঘূৰিব আগষ্ট মাহৰ পৰা 2026 চনলৈ। কৰে উপচি পৰিব প্ৰথম ৰাশি ধনু ৰাশি। অহা আগষ্ট মাহৰ সপ্তাহত ধনু ৰাশিৰ লোকে বিভিন্ন দিশত সৌভাগ্যৰ অভিজ্ঞতা লাভ কৰিব বুলি কৈছে। এই সপ্তাহত আপুনি যি কাম হাতত ল'ব তাতে সফলতা অৰ্জন কৰিব বুলি কৈছে। অৰ্থাৎ আপুনি যি কামেই নকৰক, খেতি কৰক বা চাকৰি কৰক, আপুনি সেই কামতে সফলতা লাভ কৰিব। চৰকাৰী কামৰ লগত জড়িত কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় লাভ কৰিব বুলি কৈছে। প্ৰেম জীৱন সুখী হ'ব, আপোনাৰ মনত শান্তি পাব। আপুনি অবিবাহিত লোকে হৃদয়ৰ লগত খাপ খোৱা জীৱন সংগী বিচাৰি পাব পাৰে। অৰ্থাৎ ভাল লাগি থকা সেইজন ছোৱালী বা সেইজন মানুহ আপোনাৰ প্ৰিয় হ'ব বুলি কৈছে। বিদেশ ভ্ৰমণ হ'ব পাৰে আপোনাৰ। প্ৰিয় দৰ্শক, তুলা ৰাশি। জুলাই মাহৰ শেষ সপ্তাহটোৰ পৰা আৰম্ভ আগষ্ট মাহৰ পৰা 2026 চনলৈ সুখৰ আৰু আশাৰ নতুন জোৱাৰ কঢ়িয়াই আনিব এই তুলা ৰাশিৰ জীৱনত। সপ্তাহৰ আৰম্ভণিতে শুভাকাংক্ষী বা ঘনিষ্ঠ বন্ধুৰ পৰা আপুনি যথেষ্ট সুবিধা লাভ কৰিব পাৰে। যদি আপুনি আইনী বিষয়ত জড়িত, তেন্তে গোচৰৰ ৰায় আপোনাৰ পক্ষত হ'ব। অৰ্থাৎ কোনো লোকৰ যদি আপুনি কিবা শত্ৰু বুলি ভাবে আৰু সেই শত্ৰুবিলাক আপোনাৰ পক্ষত থিয় দিব বুলি কৈছে এই সময়ছোৱাত। আৰ্থিক দিশতো ডাঙৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। লগতে অফিচত নতুন নতুন কামৰ দায়িত্ব পাব পাৰে আপুনি। আপোনাৰ এই জুলাই মাহৰ আৰম্ভণিৰ পৰাই আপোনাৰ ভাল দিন অহা আৰম্ভ ষ্টাৰ্ট হৈ গৈছে। মীন ৰাশি। মীন ৰাশিৰ লোকে জুলাই মাহৰ শেষ সপ্তাহটো বিভিন্ন সুখদায়ক অভিজ্ঞতাৰে কটাব। দূৰৰ ঠাইলৈ যাত্ৰা কৰিব পাৰে মীন ৰাশিৰ লোকসকলে। অতিৰিক্ত আয়ৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব, মানে আগতকৈ অকমান ভাল হ'ব বুলি কৈছে। পাৰিবাৰিক সম্পৰ্কও মধুৰ হৈ থাকিব বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে মজা কৰাৰ যথেষ্ট সুযোগ পাব আপুনি। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ ল'ব সকলোৱে। প্ৰমোচন পাব পাৰে এই মীন ৰাশিৰ জাতক জাতিকাই।